নমস্কাৰ ৱেলকাম টু বেক টু ইউটিউব মাই চেনেল। চ' আজি মই এটা বিশেষকৈ মোৰ ঘৰৰ ফেমিলিলৈকে মই অলপ ফুৰিব যাম আৰু প্লাছ মোৰ এইটোৱে ঘৰ দেই, গাঁৱৰ ঘৰ। মই যোৱাকালি আহিলোঁ গাঁৱত। ত' মোৰ ৱাইফো ৰেডি এতিয়া। তো গাইজ চাই লওক আপোনালোকে, আজি ভিডিঅ'টো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমি অকণমান ৰাজাপাৰা অকণমান সৰু এটা জেগালৈ যাম আৰু তাতে হনুমান এটা মন্দিৰ আছে, তাতে আমি গোটেই বাচ্চা ৰেডি গো। এতিয়া এনেকৈ ওলালোঁ গৈ আছোঁ। হাই টিনা, এতিয়া ভণ্টিহঁতকো লগত লৈ যাব লাগিব বোলে। আৰু একচুৱেলি মই এনেকৈ ফুৰি বেয়া পাওঁ, তথাপিও ইহঁতৰ লগত আজি চাওঁ কেনেকুৱা ৰোমান্টিক হয় বা সিহঁতৰ লগত। টিনা হাই দিয়া। ক'ত যাম বুলি ভাবিছা তোমালোকে কোৱা? হেল্ল' দে, লাষ্টটো কৰিব নালাগে, কোৱা। আৰু বিশাল, তুমিও ৰেডি হৈ ওলাইছা, শুনিছা? ধুনীয়া ৰেডি হৈ ওলাইছে। আৰু টিনা সঁচাকৈ কোৱা, এতিয়া আমি এনেই প্লেনিং ক'ত কৰিছোঁ এতিয়া যাৱাৰ কাৰণে, এইটোতো কৈ দিয়া এটলিষ্ট। তো এতিয়া আমি বকলৈ যাওঁ ন, তোমাৰ ফ্ৰেণ্ডক ফোন কৰিবা, ফোন কৰি কিনে ফোন চোন কৰি তাহাঁত এতিয়া আমি ক'ত লগ পাম। যাই আছোঁ বহা। আমাৰ আবু আহি আছে, আবু আমাক সুধি মানে ক'ত যাম ক'ত নাযাম মানে এনেকুৱা সিহঁতে ক'ব বিচাৰে আৰু, তথাপিও একবাৰ সুধি আহোঁ। আবু আমি সেই ভণ্টিহঁতৰ লগত অকণমান ফুৰি আহোঁ দে। এই অকণমান এই বকৰ পৰা আহোঁ, কিবা কি লাগে সিহঁতক, অলপ সোণা গহনাৰ পৰা কিবা কি কিনি দিব পাৰোঁ চাওঁ। ঠিক আছে বৌ, পাঞ্চু তই থাকবি দেই। বাই 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 বাই। কি কৰা কপিল? ফটো উঠা ভিডিঅ' বনাই আহি আছে। বাকী এইটো আমাৰ বৌমান আঞ্চলিক মুখ্য ইংৰাজী বিদ্যালয়, মই ইয়াতে পঢ়িছিলোঁ। আমি দুজন একেলগে পঢ়িছিলোঁ না দোষ, হয় না? অঁ, কিমান চনত আছিল এইটো? আমাৰ মোটামুটি আমি ইয়াৰ পৰা ক্লাছ 8ত যে হ'লোঁ, মোটামুটি 2008ত না 9ত ওলাইছোঁ। হা? অঁ, মেট্ৰিক দিছোঁ, ৰাইট, মেট্ৰিক দিছোঁ। তো ইয়াৰ পৰা মানে ইয়াত পঢ়ি কিনে গোটেইখিনি ক্লাছ গৈছোঁ, বকা হাইস্কুলত গৈছোঁ। ক'ত? ইখন আমাৰ মোমান লাইব্ৰেৰী স্পৰ্টছ ক্লাবৰ আমাৰ প্লেগ্ৰাউণ্ড বা ফুটবল খেলা আমাৰ খেলপথাৰ হয় এইখন। ইমান ধুনীয়া। আমি ইয়াতে ফুটবল খেলি একদম দাউৰি যিমান আগতে খেলিছিলোঁ মানে খুব ইয়াতে খেলিছিলোঁ আৰু খুব আনন্দ। টিনাহঁতকো এতিয়া ভণ্টিহঁতে এতিয়াও ডাঙৰ হৈ গ'ল, সিহঁতে আৰু কলেজ চলেজ গুচি গ'ল। তো সেইকাৰণে চব নিজৰ কামত লাগি আছে দেচোন, বেয়া নহয় সেইটোৱে। আৰু তুমি কি ক'বা এতিয়া, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, আজি বহুত দিনৰ মূৰত ফুৰিব যায়। অঁ, এই মাজে মাজে ফুৰিব লাগে। নুফুৰা মানে কি আৰু, টাইমটো লাগিব না। আৰু প্লাছ আমি আৰু ব্লগাৰো নহয়, মানে মাজে মাজে কেতিয়াবা ফুৰিব মন যায়, কিন্তু আচলতে সকলোবোৰ টাইম লাগে ন, সেইটো কাৰণে আমি মেনেজ কৰিব নোৱাৰোঁ, কামৰ মানুহতো। তথাপিও চেষ্টা কৰিম বাৰু, ৰাইজৰ আশীৰ্বাদত আগুৱাই যাম, হয়নে নহয়? এই দোকান পালোঁ, মোমান চক। আমাৰ মোমান চকত কি বা আছে, শামুক, পুলুবোকা, কাকৰা এইবিলাক ওলাইছিল আগতে। আৰু আগতে গাছ আলু খাইছিলোঁ, এইখিনিতে দোকান আছিল। এইটো দিঠি। অ' দিঠি, কি কৰি আছা? দে এইয়া এনেই আছোঁ, বাবা গৈছে। তাৰপাছত ধুনীয়াকৈ এতিয়া আমি মোটামুটি ওলাইছোঁৱে দেই এতিয়া যাবৰ কাৰণে। আমাৰতো এই যিটো মানে চকৰ পৰা আমাৰ 3 কিলোমিটাৰমান হয় নেকি। তাৰপাছত এতিয়া আমি গৈ আছোঁ এইফালে। আমাৰ এই ৰাস্তাটো চা, আগতে ইমান বেয়া আছিল, এতিয়া চা না কি কিনকিনীয়া হৈছে একদম। এইফালে কয়লা ডিপুবিলাক, যোনে কয়লা বেপাৰ কৰিব খোজে আহক, ইয়াতে এই ডাম্পাৰ এখন গুচি গ'ল। ক'ত? ডনবস্কত যোৱা? অঁ, আমি এনেই ফুৰিব ওলাইছোঁ আজি। খবৰ ভালে আছে না? দে হা, নাই আমি ব্লগাৰ হয় না, সেইটো কাৰণে দেই। অঁ, বেয়া নাপাবি। এতিয়া এই মোৰ বেটা খেলি আছে। ডিচেম্বৰ মাহে হয় এইটো। চ' মানে বাৰ্থডে আহি আছে আমাৰ বাবাৰ 12 তাৰিখ না 10 তাৰিখ এনেকুৱাত ন, কিমান 10 তাৰিখ হয় চাগে। অঁ চৰি 10 তাৰিখ হয় আমাৰ বাবাৰ। চাহ বন্ধুসকল, এয়া ধান,
এই আমাৰ আগৰ পৰম্পৰাটো এতিয়া ইউজ কৰি আছে আজিকালি ট্ৰেক্টৰ গাড়ী চব ইউজ কৰে কিন্তু ঠেলাখন এতিয়ালৈকে ব্যৱহাৰ কৰিব এৰা নাই কাৰণ এইটোৱে পৰম্পৰা তো এতিয়া ইফালে হ'ল লেফ্ট চাইডে আমাৰ ধূপধাৰা যাব পাৰে আমি যাম ৰাইটত আমি বকত যাম এতিয়া কাৰণ ইটোৰ পৰাই আমাৰ হেৰি আৰু লাইন হয় আমাৰ যিটো মানে হাহিম যাব পাৰে য'ত যোৱা গাঁৱে চৱে যোৱা আমাৰ এই পিছফালে যোৱাৰ ৰাস্তাটো আমি এতিয়া ৰাইট চাইডে যাম কি হ'ল আৰু গাইজ মই এটা এইখিনিতে কথা ক'বলৈ লৈছোঁ আপোনালোকক মোৰ আটা যে ককা চ' মানে কি হৈছে ইয়াতে ইখন মন্দিৰতে পূজা কৰিছিলে এই মন্দিৰটোত পূজা কৰি মানে বহুত দাঢ়ি দীঘল আছিল বগাকৈ মানে আটাৰ পৰা খুব মৰম পাইছোঁ মই আগতে আপোনালোকক মন্দিৰটো দেখাব বিচাৰিছোঁ এতিয়া বিয়াও হয় আপোনাৰ আৰু ভাল হয় বহুত হয় ধুনীয়া একদম মানে এতিয়া আপোনালোকে বিয়া পাতো আপোনাৰ এই দৰা কইনা বিয়া এখন হৈ গ'ল আৰু ইয়াতে এই মন্দিৰটোত একবাৰ সেয়া লৈ যাম দূৰৰ পৰাই সঁচাকৈ মানে বহুত ভাল লাগে আৰু ইয়াতে আমাৰ ককাই মানে পূজাৰী আছিল তো ভাল লাগে কিবা এটা ভাল লাগে আৰু তুমি ইয়াত গম নাপাবা চাগে সেয়া দৰ্শন ল'ব যাবা নেকি নাই আমাৰ মা ঢুকুৱা এবছৰ হোৱা নাই যে আচ্ছা আচ্ছা ঠিক আছে বাৰু যাব নাপায় বিশাল যাবা নে মন্দিৰত তোমালোকে যাবা অঁ ঠিক আছে অ'কে অঁ তেতিয়াহ'লে আমি যাওঁ ন আমি এতিয়া ক'ত যাই আছোঁ ধূপধাৰা নহয় তোমাৰ ৰাজাপাৰাৰ আগত আৰু এটা কি মন্দিৰ আছে হনুমান মন্দিৰ তাতে যাই কিনে আমি ফটো উঠিম ন ঠিক আছে ফটো শ্বুট কৰিব গৈ আছোঁ গাইজ অঁ এয়া চাই লওঁ আৰু এটা নতুন এই দেখিছে দৰা কইনা বহি আছে নতুন বিয়া ভাই আমিতো বিয়া পাতিলোঁ এতিয়া ল'ৰা পালোঁ এয়া বিয়া পাতি আছে ধুনীয়াকৈ তো ঠিকে আছে একো নাই ধুনীয়াকৈ সকলো সময় আহে বিয়া হোৱা চিজন অ'কে বাই বাই আপোনাৰ তাত এতিয়া আৰু আমাৰ টাইম নাই আমি এতিয়া অকণমান ফটোশ্বুট আছে ফটোশ্বুট কৰিবলৈ গৈ আছোঁ ঠিক আছে ভাল লাগিছে কইনাজনী আহি আছে এয়া অ'কে বাই হনুমান মন্দিৰৰ গেটখন অঁ ভাই ক'ৰ পৰা আহিছে আপোনালোকে বালিবাৰী আচ্ছা আচ্ছা বিয়া পাতিছে ন ভাল লাগিছে সময় থাকিলে সোমালোঁ হয় টাইম নাই ঠিক আছে যাওঁ হা দাদা বাই তো সঁচাকৈ ভাল লাগিল সিহঁতৰ বিয়া মানে বিয়াই আৰু খুব ভাল লাগে মানে নিজৰ তো গাইজ এতিয়া মন্দিৰৰ পৰা বিয়া এখনতো চাই আহিলোঁ এতিয়া আমাৰ চাওক ৰাজাপাৰা যোৱালৈকে মানে এতিয়া প্ৰথমতে পাব এতিয়া কি চিঙিৰা তাৰপাছতে পাব কি আছিলে কিনা কি আছিলে জেগাৰ নামকেইটা চুকিনাপাৰা ৰাজাপাৰা কিবা কিবি পায় আৰু মানে মই আৰু আহি নাথাকোঁ না সেইটো কাৰণে মানে মনতো নাথাকে নামবোৰ তো ইয়াতে হাতী ওলায় কিন্তু ৰাতি ভাই আৰু ইয়াত সাৱধানে খুব সাৱধান আৰু সদায় এনেকুৱা কৰিবি যে গাইজ তো যদিহে মানে এই ৰাস্তাখিনি বা জংঘলখিনিত পায় তেতিয়াহ'লে মানে কি কৰিবি এবাৰ হ'লেও ভগৱানৰ নাম লৈ কিনে মানে এই ৰাস্তাখিনিত আগুৱাই যাবি কিয় জানা না বহুত মানে কিবা এটা আছে আৰু আগৰ দিনত আমি সৰুতে পাইছিলোঁ এইবিলাক তো এতিয়া ইতিহাসকলৈকে এতিয়াও আছে তো সেইটো কাৰণে সদায় ভগৱানৰ নাম লৈ কিনে হে প্ৰভু জয় গণপতি মহাৰাজ এনেকৈ গৈ তো মানে বস্তুবিলাক কিছুমান ভগৱানৰ কৃপাত আগুৱাই যাব লাগিব তো এনেকুৱা তো ৰাস্তা দেখিছে তো এই বাবুৰ কি হ'ল আমাৰ কান্দিলে বাবা কি হ'ল বেটা ভাল হ'ব বেটা আৰু এইখিনিতে বন্ধুসকল আপোনালোকক এটা কথা কৈ আছোঁ এইখিনিত সঁচাকৈ ভগৱানৰ নাম লোৱাটো দৰকাৰে আৰু ইয়াত এক্সিডেণ্ট হোৱাৰ বহুত চান্সেছ থাকে তো সেইটো কাৰণে প্লিজ যেন সাৱধানে চলা এইখিনিত মানে বহুত ভয়ানক আৰু এইখিনি জেগা লাহে যাওঁ হেল্ল' গাইজ আমি এতিয়া গৈয়ে আছোঁ বৰ্তমান পাম আৰু মোটামুটি 5 কিলোমিটাৰ আছে টিনা কেনে বহি আছা এই বিশাল কি মাথা ঘূৰাইছে নেকি তোৰ কিবা এটা ক তই ভিডিঅ'ত দেখা পাবি চবেই দেখা পাব তোৰ ফ্ৰেণ্ডবিলাক অঁ তো গাইজ ফাইনেলি এতিয়া আমি আহি পালোঁ চ' হনুমান মন্দিৰ বুলি কৈছিলোঁ জয় শ্ৰীৰাম শ্ৰী হনুমান মন্দিৰ জয় শ্ৰীৰাম
তো ফাইনেলি আহি পালোঁ মই গাড়ীখন এতিয়া লগ কৰিম এতিয়া তো এই বিশালৰ বোলে আমাৰ কি হ'ল কি হ'ল বিশাল চ' এতিয়া হয়নে চ' ফাইনেলি আহি পালোঁ মন্দিৰত এতিয়া আমি বৰ্তমান কোনফালে সোমাইছে হা ইফালে বাহিৰৰ এইটো ভিডিঅ' মন্দিৰত ফালে যাব পাৰে আহা ব'ল এণ্ট্ৰি কৰিছোঁ ৰাইজ চাই ল ইয়ে নাৰিকল গাছবিলাক কি ধুনীয়া ৰ'দ পৰি আছে বা সঁচাকৈ এটা ডিজাইনিং নিচিনা লাগছে আজি তিনাৰ কি বাচ্চা হ'ল নেকি বিয়া নোহোৱা কৰি ফটো উঠিবলৈ যাওঁ বলো গৈ আছো আজি পুৰা কেমেৰামেন নেকি তুমি আমি একচুৱেলি কিমান জাগাই গৈ থাকোঁ তথাপিও আমি ফটো উঠা নহয় তো আমাৰ ঘৰৰ ওচৰতে ফটো উঠিব লাগিব কিয় আমাৰ সঁচাকৈ আমাৰ নিজৰ ওচৰৰ জেগাটো বহুতে শুৱনি হয় ইয়াতে উঠোৱা হেল্ল' গাইজ চ' এতিয়া আমি হনুমান মন্দিৰৰ পাৰ্কত আমি ফটো চটো উঠি আছোঁ বিশালো আছে তাৰপাছত ইফালে মই সিফালে দেখুৱাই দিম বাৰু সিফালে আছে সিহঁতে এইটো চাইডত ফটো উঠি আছে খোজকাঢ়া খোজকাঢ়া 1 2 3 4 5 6 আমি খোজকাঢ়িব পাৰা হ'লো তো বন্ধুসকল ইয়ে আছিল আমাৰ শ্ৰী শ্ৰী হনুমান মন্দিৰৰ আমি গেটৰ সন্মুখত আহি পাই আমি গোটেইখিনি ফটো চটো উঠিলোঁ চ' এতিয়া আমি গোটেই ভিডিঅ'খিনিও লোৱা হ'ল আৰু আপোনালোকক এইখিনিতে সমাপ্ত কৰিব লৈছোঁ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে মোৰ এটা ফ্ৰেণ্ডক চিনাকি কৰিলোঁ আজি তোমাৰ নামটো কোৱা মৌচন্তিক ৰাভা ন এনেই কি কৰি আছে বৰ্তমান BSc কৰি আছে বঢ়িয়া ভাল লাগিল তো ইহঁতে আমি গোটেইখিনি ফটো শ্বুট কৰিলোঁ তো ফটোত মই দি দিম বাৰু আপোনালোকক আৰু ভাইটি তোমাৰ নামটো কোৱা তুমি আহা এফালে তো সঁচাকৈ ভাল লাগিল তো নিশ্চয় আমি মিলিজুলি সকলো চলিব লাগিব আৰু মই মানে ব্লগটো নতুন হ'ল মানে অলপ কৰিবা আৰু হেল্প কৰিবা আৰু আগবঢ়াই দিবা আৰু অ'কে আজিলৈ এইটো বাই এয়ে আছিল টিনা অ'কে চ' গাড়ীত উঠিম ব'লা বাই লগ পাম তো চ' গাইজ সঁচাকৈ ভাল লাগিল আমাৰ ইফালে ৰেডি ব'ল আমি বাই আজিলৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো বিশাল ব'ল